আমি এতিয়া আছোঁ ভাৰত সেৱা আশ্ৰমত। এই ভাৰত সেৱা আশ্ৰমৰ এইটো হৈছে মন্দিৰ, আৰু ইয়াৰ পৰা আমি যাই আছোঁ ত্ৰিবেণী ঘাট, য'ত মানে গংগা, যমুনা আৰু সৰস্বতী এই তিনিটা নদীত লগ লাগিছে। তাত আমি যাই আছোঁ, তাত আমি গা পা ধুম কিজানি, দেখাম আপোনালোকক, বলক আমাৰ লগত। আৰু আহি আমি পাই গ'লোঁ, আৰু এইফালে আছে চাওক আপোনালোকে গংগা নদীৰ ঘাট। বৰ্তমান আমি আহি পাইছোঁ ত্ৰিবেণী ঘাট। তো এতিয়া দেউতা দাদা সকলোৱে মুণ্ডন কৰিব, তো বলক আমি চাওঁ। এই এতিয়া দাদা গৈছে। এতিয়া দাদা গৈছে। A few moments later. বলক চাওঁ এতিয়া তেওঁলোকক কেনেকুৱা লাগিছে, গা ধুই আহিছে। এয়া একদম। আৰু এইফালে অস্থি বিসৰ্জনৰ আগে আগে অস্থি সঞ্চাৰ চলি আছে। যিহেতু অস্থি বিসৰ্জন দিব যাব এতিয়া সকলোৱে, তাৰ আগে আগে অস্থি সঞ্চাৰ কৰি আছে। যাম, বলক অকণমান এনজয় কৰোঁ। আৰু সেইফালে যে আপোনালোকে দেখা পাই আছে, সেইটোক আকবৰ কিলা বুলি কয়। ইয়াত মই জনামতে পুলিচ মিলিটাৰীৰ হেডকোৱাৰ্টাৰ আছে বুলি শুনিছোঁ। আৰু এইখিনিতে বিখ্যাত যি কুম্ভ মেলা আছে,
প্ৰতি 12 বছৰৰ মূৰে মূৰে হয় চাগে এই যমুনা নদীৰ পাৰত এইখিনি ঠাইতে হয়। আমি যমুনাৰ ঘাটত আছো। যমুনাৰ ঘাটৰ পৰা আমি তিনিটা নদীৰ গংগা যমুনা সৰস্বতীৰ সংগম স্থলত যাম আৰু ইয়াৰ পৰা আমি নাৱেদি যাম। বাকীখিনি আপোনালোকক পিছৰ ভিডিঅ'টো দেখাম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। এক জায়গাত দে Thank you.